Hey everyone, welcome back to my YouTube channel. নমস্কাৰ মই ভনিতা পৰা আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি হৈছে দেৱালী আৰু সকলোকে মোৰ তৰফৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালো আৰু এতিয়া ৰাতিয়ে হৈ গ'ল মানে দিনটো মই আজি অলপ কামত ব্যস্ত আছিলো আৰু এটা বিশেষ কথা মই আজি এটা মোবাইল কিনিলো নতুন আগৰ মোবাইলটো মানে বহুত বেয়া হৈ আছিল সেই কাৰণে আজি এতিয়া নতুন মোবাইলৰ পৰা শুট কৰিছো আৰু আপোনালোকক দেখুৱাই আছো যে আমাৰ ঘৰৰ ওচৰত কেনেকুৱা কি পৰিবেশ আৰু কেনেকুৱাকে কোনে ডেকোৰেশন কৰিছে মই সব আপোনালোকক দেখুৱাই আছো গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি মোৰ ভিডিওবিলাক চাই ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু যি সকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰো আৰু এইটো মোৰ নতুন মোবাইল আপোনালোকক দেখুৱাইছো মই ভিডিওটো ৰেকৰ্ড কৰি থৈছিলো সেই কাৰণে ইয়াতো মই জয়েন লগাই দিছো Realme 8i জানি ইয়াৰ ফাংচন বিলাক কেনেকুৱা হয় গতিকে মই বিশেষকৈ তেনেকৈ একো নকওঁ আৰু এতিয়া মোবাইলটো মোৰ ওপেনিং কৰিছে চাওক মই ইউটিউবত দিম ভিডিওটো আৰু এইটো হৈছে আমাৰ ঘৰ এনেকৈ আজি লাইট লগাইছো আমাৰ ঘৰটো জানে সৰু ভাড়াঘৰত থাকো সেইটো কাৰণে এনেকৈ সজাইছো আৰু এইটো আমাৰ খুৰীহঁতৰ ঘৰ কাষৰ আৰু এফালে দেখিছে আৰু এফালে দেখিছে আমি চাকি দিছো এনেকৈ চাৰিওফালে কেৱল আজি পোহৰেই পোহৰ আৰু এতিয়া মই এয়া ড্ৰেছ চেঞ্জ কৰি ললো এতিয়া অকণমান বাহিৰৰ পৰিৱেশটো অকণ ভালকৈ দেখুৱাম আৰু এটা জমনি খাওক আমাৰ দলচি আজি ইমান ভয় খাইছে তাই ঘৰত অকল পোহৰলে আমাৰ দলচি ইমান ভয় খাইছে চাওক কেনেকৈ আছে আজি দলচি বহুত কৰিছে দলচি বহুত খাই গৈছে একেবাৰে তাইক কোচত লৈ থাকিব লগা অৱস্থা হৈ গৈছেগৈ আজি
গাইজ আজি নেক্সট ডে আৰু আজিও দেৱালী চাগে নাজানো আৰু এতিয়া মই মামীহঁতৰ ঘৰত আছোঁ আজি স্পেচিয়েল খানা মামীহঁতৰ ঘৰত কলপাতত দেখিছে এয়া আৰু এয়া দেখিছে কলপাতত বহুত দিনৰ মূৰত আজি খাম ইয়াত আৰু মামী কি কল পচলা ভাজি এয়া ভাত দেখিছেনে টেষ্টি এতিয়া খাওঁ খাই লৈ পেলাই আপোনালোকক লগ পাই আছোঁ আৰু ব্লগটো আজি ৰাতিলৈ শেষ কৰি দিম গতিকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া হৈছে ইভিনিং আৰু এতিয়া ৰবাব টেঙা খাওঁ ভণ্টিৰ লগত বহুত দিন হ'ল খোৱা নাই আনি থৈ দিয়া আছিলে এতিয়া ৰবাব টেঙা খাই লওঁ আৰু মোৰ মুখত দেখিছেনে ইমান ডাৰ্ক স্পট হৈ গৈছে এইকেইদিন ৰাতি টোপনি ক্ষতি মানে সেইকাৰণে এনেকুৱা হৈ গৈছে মুখখন আপোনালোকে গম পাইছেই গতিকে আহক টেঙা কাটোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো টেঙা গুচাই আছোঁ টেষ্টি লগত ভোট জলকীয়া পূৰা খাম আৰু এতিয়া আমাৰ ৰবাব টেঙা গুচাই হৈ গ'ল এয়া বৌক আমি এতিয়া খাম আমি খাওঁ মোৰ বেছি ফকাছ হৈছে মই যাম নহয় খাওঁ খাওক চিন্তা কৰিছে ভোট জলকীয়াটো কামুৰি খাব লাগিব পাৰিব জ্বলা হৈছেনে খা দেখিছেনে দেখা নাই খাওঁ আমাক দেখিছেনে বাৰু জানো ভাল প্লিজ কাও জিভা পানী যাতে নপৰে জ্বলা নাই আৰু নাখানিবি দেই নিমখ বেছি হৈছে আমি ভাবিছোঁ ধেৰ আছে সেইগাল দিছিলোঁ সেইগাল পেলাইছোঁ বহুত টেষ্টি কিন্তু কাৰো যাতে জিভা পানী নপৰে মোক নালাগে যাতে তই সেই নৰ্মেল জলকীয়াই ভাল আমাৰ বেলিটিহে ওলাব আৰু এয়া দেখিছেনে কালি পূজা কালি হোৱাৰ পিছত আজি দেৱী উঠুৱাবলৈ আহিছে আৰু এতিয়া সন্ধিয়া হৈ গ'ল দেখিছে এতিয়া আমি চাদৰ শাৰী পিন্ধিছোঁ দেৱালী বুলি তেনেকৈ ফটোশ্বুট কৰা নাছিলোঁ আৰু এতিয়া ফটোশ্বুট কৰিছোঁ ধুনীয়াকৈ ওলাই লৈছোঁ আৰু ভণ্টিকো মই এয়া মেকআপ কৰি দিছোঁ প্লাছ দেখাই দে এয়া তাইকো মই ওলাই দিছোঁ এতিয়া দুজনী ফটো উঠিছোঁ ফটোখিনি বাৰু আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই